নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ এতিয়া 9টামান বাজি গৈছে আৰু ভাবিলো আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ মইনাও পৰীক্ষা হৈ আছিল আৰু আজি দিনটোত কিনো কৰোঁ নকৰোঁ সকলোবিলাক দেখুৱাই যাম আপোনালোকক চাই থাকিব ভিডিঅ'টো তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মইনাই পঢ়ি আছে এইকেইদিন তাৰ বছৰীয়া পৰীক্ষা হৈ আছে সেইটো কাৰণে পঢ়িছে আৰু অলপ দেৰিলৈকে আৰু চোতালত ধান অলপ মেলি দিছোঁ ৰ'দটো বৰ ধুনীয়াকৈ দিছে এইকেইদিন হাই গাইজ গুড ইভিনিং আজিৰ দিনটোত বেছি ভিডিঅ' কৰাই নহ'ল এতিয়া সন্ধিয়াই হ'ল আৰু মইনাই চোতালত ওলাই গাড়ী চাই আছে অকল গাড়ী চোৱাই নহয় সেই দেউতাকৰ লগত যাবলৈ বুলি ওলাই আছে নেনিয়ে তাক এতিয়া নাযায় আৰু গধূলি টাইমত গুড মৰ্নিং আজি নেক্সট ডে হয় কালি ভিডিঅ' কৰাই নহ'ল আলহী আহি থাকিলে এজন দুজনকৈ সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল আজি পুনৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া যাবলৈ লৈছোঁ শিমলুগুৰিলৈ এয়া পানী বটল লৈ লৈছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া তেন্তে গৈ থাকোঁ আৰু এইফালে গাড়ীও আহি পালেহি আমি এতিয়া আহি আছোঁ স্মিতা ৰূপসী ৰশ্মি আৰু মই আৰু গাড়ী চলাই আহিছে দেৱই আজি আমাৰ এওঁ নাই বৰহাট শিমলুগুৰি পাইছোঁহি আৰু চাই থাকিব ভিডিঅ'টো দেখুৱাই থাকিম যিমান পাৰোঁ আমি আছোঁ এতিয়া মা কামাখ্যা নামৰ চিল্ক হাউচত আৰু কাপোৰ কিনিম আজি চাই আছোঁ আৰু কেনেকুৱা লওঁ অকণমান কমাব লাগিব এতিয়া বহি আছোঁ পাৰ্লাৰত আৰু এইফালে স্মিতাই থ্ৰেডিং কৰি আছে মোৰো কৰিবলগীয়া আছে দেখুৱাই থাকিম কি কিনো কৰোঁ চাই থাকিব ভিডিঅ'টো আৰু এইফালে বৰ ধুনীয়া ধুনীয়া ফুলি আছে এযোৰ নিব লাগিব ফুলি আৰু এইফালে এইযোৰ বৰ ধুনীয়া চাওকচোন আপোনাৰ ধুনীয়া ইয়ালৈকে আহি পাব আকৌ আহিলে মই কৈ দিছোঁ কিমান দিন হ'ল আপোনাৰ এতিয়া বহি আছোঁ শিমলুগুৰিৰ মলৰ হোটেলত এজনী স্মিতা চাহ বনাই আছে অলপ দেৰি হ'ব চাহ খাই শেষে কৰি দিছোঁ চাহ খাই এখন পান খাই ল'ম আৰু ঘৰলৈ নিম নাৰিকলৰ বেকাৰী এইজনী ৰূপসী বহি আছে আমন জিমনকৈ ম'ম' পেক কৰি লৈ যাব লাগিব বহি আছে ময়ো নিম লগতে আৰু এতিয়া ঘৰলৈ যাবৰ কাৰণে আহিছোঁ এইকেইজনী আহিছে আৰু ৰৈ আছোঁ সিহঁতলৈ ডিকি ভৰ্তি বজাৰ কৰি আৰু এতিয়া আহি আছোঁ বজাৰ কৰি ঘৰ পালোহি আৰু বিৰাট ভাগৰ লাগিছে আৰু ৰূপসীয়ে বজাৰ দাঙিবই পৰা নাই তাই ৰৈ আছে কোনোবাই থৈ আহিবগৈ লাগিব তাইক শিমলুগুৰিৰ পৰা লৈ আহিছিলোঁ ম'ম' এয়া মইনাই খাইছে আৰু এই তিনিটা মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি কেনেকুৱা পালে জনাব আজিলৈ আহোঁ পুনৰ লগ পাম আন এটা ভিডিঅ'